Hello everyone. আজি মই Vedicৰ বিষয়ে এটা সৰু কথা কম। আপোনালোকে বহুতে চাগে ভাবিছে Vedicৰ ভাল নামটো Vedic ৰস হয় বা Vedic বৰুৱা ৰস হয়। কিন্তু Vedicটো actually ইয়াৰ নিকনেম হে হয়, ঘৰমতা নাম হে হয়। এনে ইয়াৰ ভাল নামটো হৈছে Alexander Apollo বৰুৱা ৰস। এতিয়া ভাবিব পাৰি ইমান নাম কিয়? কাৰণ ইয়াত যেহেতু মিডল নেম থাকে সেই কাৰণে। আমাৰ যেহেতু মিডল নেম ইমান লিখা নহয়, বহুত কমৰে মিডল নেম আছে, কিন্তু আমাৰ ইয়াত কিন্তু সবৰে মিডল নেম আছে। সেই কাৰণে আলেকজাণ্ডাৰৰ দুটা নাম আছে, আলেকজাণ্ডাৰো আছে আৰু আপোলো আছে। আৰু আপোনালোকে ভাবিব পাৰে এতিয়া কিয় মই হিন্দু নাম বা অসমীয়া নাম নাই দিয়া। ইয়াৰ কাৰণটো হৈছে Vedicৰ দেউতাকে পছন্দ কৰিছে। তেওঁ আগৰ Vedic জন্ম নোহোৱা আগৰ পৰাই কৈয়ে আছিল যদি আমাৰ ল'ৰা এটা হয় তেতিয়া মই আলেকজাণ্ডাৰে নাম দিম। সেই কাৰণে আমি আলেকজাণ্ডাৰ নাম দিছো। একচুয়ালি এটো সোৱা নাই কিয়া, ডাইৰেক্ট তেখেতে নামটো দিছে। আৰু যেহেতু এতিয়া বাপেক যেহেতু হোৱাইট হয় সেই কাৰণে হেতু নামে প্ৰিফাৰ কৰে। আৰু মানে তেওঁ মানে ফিলসফি লাইনৰ যেহেতু সেই নামটো বেছি প্ৰিফাৰ কৰে। যিকি নহওক মই আপোনাক কলো কথাটো, ভাবিছো আপোনালোকৰ জানাটো মানে যেহেতু ইয়াক চিনি পায় Vedic বুলি আপোনালোকে জানিব লাগে যে ইয়াৰ ভাল নামটো একচুয়ালি আলেকজাণ্ডাৰ হে হয়। যিকি নহওক আৰু আপোনালোকৰ কোনটো নাম বেছি ভাল লাগিছে? Vedicটো ভাল পায়ে মই জানোৱে, তাৰ উপৰেঞ্চি Vedic নে আপোলো? বাই বাই কৈ দিয়া। বাই বাই। বাই বাই।